হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ ভিউৱাৰ্ছ মোৰ চেনেললৈ। ভিউৱাৰ্ছ, জিঅ' ইতিমধ্যে 2 বছৰ অতিক্ৰম কৰিলে হয়। জিঅ' লঞ্চ হৈ আজিলৈকে 2 বছৰ পূৰা সম্পূৰ্ণ হ'ল। তো জিঅ'ই আমাক বহুত ধৰণৰ সা সুবিধা দি আছে। আচলতে জিঅ' নহ'লে জিঅ'ৰ নিচিনা কোনো কোম্পানীয়ে দিব পৰা নাছিলে আৰু নাপাবও। তো জিঅ' এতিয়া চেলিব্ৰেশ্যন আৰু নতুন এটা অফাৰ লৈছে, যিটো জিঅ' চেলিব্ৰেশ্যন অফাৰ। তো আপুনিও মানে চবৰ কাৰণে এইটো জিঅ' চেলিব্ৰেশ্যন অফাৰটো দিছে বিনামূলীয়া। আপুনি ডেইলি 2 GB ডাটা আপুনি হাই স্পীডৰ সৈতে পাব। তো আপুনি সেই অফাৰটো আপুনি চেক কৰিবলৈ কি কৰিব লাগিব, তো আপোনাক মই দেখুৱাইছোঁ। হয়, আচলতে এই অফাৰটো দিছে জিঅ' 2 বছৰ মানে সম্পূৰ্ণ 2 বছৰ হোৱা কাৰণে এইটো অফাৰ দিছে, জিঅ' চেলিব্ৰেশ্যন অফাৰ। তো আপুনি প্ৰথমতে আপুনি জিঅ' এপটো আপুনি অ'পেন কৰিব লাগিব। অ'পেন হোৱাৰ পিছত আপুনি দেখিছে বাওঁফালৰ যিটো 3টা ডট আছে, সেই 3টা ডটত আপুনি মাৰিব লাগিব। তিনিটা ডটত মাৰি আপুনি যিটো মাই প্লেন আছে, তাৰ মাই প্লেনত আপুনি ক্লিক কৰক। তাৰপিছত আপোনাৰ কি প্লেন আছে সেই প্লেনসমূহ দেখিব পাৰিব। আচলতে মোৰ ইয়াত বহুত ধৰণৰ পেক আছে, সেইটো কাৰণে মোৰ পেক বহুত ধৰিছে। কিন্তু তলত দেখিছে যে ইয়াত লিখা আছে জিঅ' চেলিব্ৰেশ্যন পেক, যিটো ডেইলি ডাটা 2 GB, মানে সদায় আপুনি 2 GBকৈ পাব। কিমান দিনলৈকে পাব সেইটো আপোনাৰ তাত এক্সপায়াৰ ডেট লিখা আছে। তো ভিউৱাৰ্ছ, লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। सब्सक्राइब करें और बेल आइकन को जरूर दबाएं।